কমিটিৰ যি মানে কাৰ্যকলাপ গতিকে কি ক'ব নিশ্চিতভাৱে আজি আমাৰ যিটো নিৰ্বাচন যিটো মেনেজমেণ্ট ইলেকশ্যন মেনেজমেণ্ট তাৰ যিটো মূল যিটো কাৰ্যালয় এই কাৰ্যালয়টো আমি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলোঁ আৰু টংলাবাসী ৰাইজে খালিংগড়বাসী ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈ থৈছে যে আকৌ এবাৰ মোদী চৰকাৰ আমাক লাগিবই আৰু আমি সকলোৱে সিদ্ধান্ত দিবৰ কাৰণে সাজু হৈ আছোঁ ২৬ এপ্ৰিলৰ কাৰণে আৰু আজি আমাৰ কাৰ্যকৰ্তাসকলক আমি আহ্বান জনাইছোঁ প্ৰতিঘৰ পৰিয়াল প্ৰতিজন ভোটাৰৰ লগত সম্পৰ্ক কৰক আৰু সম্পৰ্ক কৰি প্ৰতিটো ভোট যাতে সকলোৱে প্ৰদান কৰে অৰ্থাৎ পলিং যাতে বেছি হয় আৰু পলিং বেছি হ'লে তাৰ পৰা যাতে আমি বেছি ভোট আমি লাভ কৰিব পাৰোঁ তাৰ কাৰণে আমি আজি কাৰ্যকৰ্তাসকলক আহ্বান জনাইছোঁ টংলাৰ পৰা মই ১,৩০,০০০ ওপৰ ভোট পাব লাগে 1,30,000 বিৰোধী পক্ষও যুঁজি আছে যুঁজিব দিয়ক অলপ ভাগৰ লগা যেন লাগিছে তেওঁলোকৰো আৰু আছে ১৮ দিনমান আৰু অলপ ভাগৰিব তেওঁলোক প্ৰতিদ্বন্দ্বিতা শব্দটোৰ অৰ্থটো হ'লে অলপ সমান সমান হ'লে প্ৰতিদ্বন্দ্বী বুলি কোৱা যায় এনেকুৱা সমানতাটো মই দেখা নাই প্ৰতিদ্বন্দ্বীৰ মাজত দুৰ্বলতাই দেখিছোঁ হ'লেও ছেকেণ্ডত কোনে থাকিব চাই লওঁ এতিয়াতো আজি ৰাইজৰ মনত বা কি আছে গতিকে বিৰোধী পক্ষৰ কাৰণে তথাপিও পাব আৰু